Hello guys, welcome to my new vlog. Guys, মোৰ নতুন এটা vlogলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি ধমাকা, কাৰণ আজি আমাৰ ওচৰৰে নামঘৰ এটাত আছে ভাওনা। আৰু এতিয়া মই যাবলৈ ৰেডি হৈছোঁ আৰু এতিয়া আমি যাম আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ভাওনা কি হ'ব ভাওনাত। আৰু ভাওনাটো চবে চাইছেই, চবে গম পায় ভাওনা কেনেকুৱা হয়। হ'লেও মই ভাবিলোঁ আজি মই দেখুৱাওঁ অলপ হ'লেও। গাইজ, এই ভিডিঅ'টো বহুত বেছি ধমাকা হ'ব, কাৰণ আজি ভাওনাত আমাৰ গাঁৱৰ যিমানবোৰ সৰু সৰু ল'ৰা ছোৱালী আছে সকলোবোৰে পাৰ্ট ল'ব তাত। আৰু ভিডিঅ'টো শেষলৈকে চাব। ব'লক এতিয়া গৈ থাকোঁ। এতিয়া আমি পালোহি নামঘৰত, আৰু ডাৱৰীয়া বতৰ হোৱাৰ কাৰণে এইবাৰ নামঘৰত মানুহ বহুত কম হৈছে।
কারণ এবার নির্ণয় করিব পারি মানে নাই মহারাজ অশেষ চেষ্টা কৰিও ৰাজ্যত ঘূৰি থকা অলৌকিক কাৰ্যবোৰৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰি। Vale,